কামান্ডো কামান্ডো বলো কামান্ডো বুলি কো গাইজ আপোনালোকে প্ৰেক্টিচ কৰি আছে না নাই কৰি আছে যদি কমেণ্ট কৰি জনাব আৰু নৰা কাম আকৌ নাই প্ৰেক্টিচ কৰি থাকিব লাগিব কাৰণ আপোনালোকে এইবাৰ মানে ফিজিকেল কোৱালিফাই হ'লে মানে ফিজিকেল যিখিনি ইফিচিয়েঞ্চি সেইখিনি কোৱালিফাই হ'লে তাৰমানে চাকৰি পোৱাৰ চান্স অলপ আছে যেহেতু বহুত টানতো সেইকাৰণে প্ৰেক্টিচ কৰি থাকক ৰেগুলাৰ আৰু খোৱাটো মেইনটেইন কৰি ৰাখিব অলপ ৰেগুলাৰ আপোনালোকে এক গিলাচ গাখীৰ খাওক দুটা কণী খাওক দুটা কল খাওক আৰু দাইত থাকক বেছি ইমান খাব নালাগে খালী হ'ব এশ মিটাৰ গাইজ টাইমাৰ লাগে আছে ইপিনে গতিকে যাই আমি তাতে চাই আছোঁ কিমান টাইম লৈ আৰু এক ছেট মাৰি দি দুই ছেটকৈ মাৰ 100 মিটাৰ মাৰ দেখা নাপায় দে ৰেডি যা ৰেডি হ ধুনীয়াকৈ पुष्पा झुकना पड़ेगा 1 2 3 दे बोल दिया কেমন 110 মিটাৰ আছে নো 10 মিটাৰ বেছি আছে এইকেইটা চব কামাণ্ডো 14 লাগছি কোৱালিফাই হৈছে চব কোৱালিফাই হৈছে কিন্তু 110 মিটাৰ আছে তো যেহেতু 10 মিটাৰ বেছি আছে আৰু আপোনালোকে এটা কাম কৰিব ৰেগুলাৰ এক্সাৰচাইজখিনি কৰা মানে চেষ্টা কৰিব ধৰা হ'ল আপোনালোকে পুচাপ মাৰলাক অলপ তাৰপিছত আপোনালোকে স্কিপিং অলপ কৰিব পাৰে অলপ বডিটো অলপ ভাঙি ল'ব পাৰে গতিকে এক্সাৰচাইজখিনি কৰি থাকিলেও তাৰমানে বডিটো যে খোলা খাব তেতিয়া আৰু বেছি ইম্প্ৰুভ হ'ব এক্সাৰচাইজখিনি কৰি থাকিব লাগিব কৰি থাকিব এক্সাৰচাইজখিনি আপোনালোকে 4.8 কিলোমিটাৰ ৰানিং কৰি 2 মিনিট ৰখি পেলাই 100 মিটাৰ 2 ছেট 100 মিটাৰ ৰানিং কৰিব 100 মিটাৰ 2 ছেট মাৰিব তেতিয়া ইম্প্ৰুভ হ'ব ৰানিঙো ইম্প্ৰুভ হ'ব 100 মিটাৰো ইম্প্ৰুভ হ'ব তাৰপিছত আপুনি লং জাম্প কৰক চিন আপ কৰক এইখিনি মেইনটেইন কৰিব সদায় ইম্প্ৰুভ হ'ব কিন্তু পটকৈ নহয় আপোনালোকে একমাহ সময় আছে একমাহটো কৰি থাকক ৰেগুলাৰ লাগি থাকক হ'ব ধুনীয়া আই যাই দেখোঁ কালি লগ পাম আৰু এটা সৰু ভিডিঅ' লৈ কিনে অলপ জছ থাকিব লাগিবতো